Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ৰেডি হৈ আছোঁ বিয়ালৈ যাবলৈ। আৰু এতিয়া আহি পালোঁ আমি বিয়াত। আৰু বিয়াৰ কিছুমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে মোক কমেন্টত জনাব। আৰু এতিয়া চাওকচোন ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে। আৰু ভিতৰত দেখাই যাম। ভিতৰত দেখুৱাৰ আগতে মই কইনাজনী দেখাই লৈছোঁ। কইনাজনী হৈছে মোৰ বৰ বেষ্ট ফ্ৰেণ্ড, মানে মোৰ বা হয়। আৰু এতিয়া যাওঁ বলক ভিতৰলৈ। ভিতৰত গৈ আপোনালোকক দেখাই দিম ভিতৰৰ ডেকোৰেশ্যন সকলোবোৰ দেখাই যাম আপোনালোকক। ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু ভিতৰৰ ডেকোৰেশ্যনটো চাওকচোন ইমান ধুনীয়াকৈ কৰিছে, বহুত ভাল লাগিল। মই খালোঁ কোল্ড কফি, আৰু কোল্ড কফি খোৱা অলপ টাইমৰ পাছতে আমি খালোঁ ফ্ৰুট চালাড। আৰু ফ্ৰুট চালাডত আছিল ড্ৰেগন ফ্ৰুট, পাপায়া, ষ্ট্ৰবেৰী, কিৱি আৰু বহুত আইটেম আছিল। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু কেনে লাগিল মোক কমেণ্টত জনাব। আৰু ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনোৱাত আৰু উৎসাহিত কৰে। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পাই যায়। আৰু ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভাল ভিডিঅ' আনিবলৈ। এয়া হৈছে পাণৰ আইটেম, দেখিছেনে কিমানখিনি আছে আইটেম। মই বাৰু নেখালোঁ, মই এইবোৰ ইমান নাখাওঁ, কেতিয়াবা কাটচিটহে খোৱা হয়। বৌয়ে খালে মিঠা পাণ, তাকে ক্লিপটো অকণ ৰাখি থ'লোঁ আপোনালোকক দেখাবৰ বাবে। আৰু এইফালে বনাইছে কোল্ড ড্ৰিংকছ। আৰু ভাল লাগিল তেনে ভিডিঅ'টো কৰি থ'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ বাবে। চাওকচোন কিমান ধুনীয়াকৈ মইতো কোল্ড ড্ৰিংকছ নাখালোঁ, এয়া কেঁকা দুজনৰ কাৰণে বনাই আছে। মানে মোৰ অলপ কাহ আৰু চৰ্দি হৈ আছিলে, সেইবাবে মই নাখালোঁ ঠাণ্ডা বস্তু। আৰু চাওকচোন ডেকোৰেশ্যনটো ইমান ধুনীয়া লাগিছে, বহুত বেছি মৰম লাগিছে। আৰু এইখন আছে tinsukia ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে। আৰু এইখনৰ নামটো হৈছে আৰোমা। ইয়াতে নীলকাচৰ ৱেডিং পাৰ্টি হৈছিল। ইমান ধুনীয়া যেন ডেকোৰেশ্যন। আৰু এতিয়া ব্ৰাইড এণ্ড গ্ৰুমৰ এন্ট্ৰি হৈছে।
আৰু এয়া ব্ৰাইডে এণ্টি দিয়ে ডান্স কৰিছে আৰু মই কপিৰাইট ক্লেমৰ কাৰণে ছংটো মিউট কৰি দিছোঁ। আৰু এয়া হৈছে কেকাৰ বৌ। আৰু এইফালেও এজন কেকাই হ'ব। আৰু এইটো দিন আছিল সংগীতৰ। মই সংগীত আৰু ৱেডিং দুটা মিলাই এটা ভিডিঅ' বনাইছোঁ। पहले वही छोटा तारीख से डेली डांस का प्रोग्राम আৰু এই ভিডিঅ'টো হৈছে সংগীতৰ পাছদিনাখনৰ। আৰু এতিয়া ফাইনেলি ফেৰা হ'বলৈ গৈ আছে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া সকলো নতুন ভিডিঅ' আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংকছ এ লট। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত।